Khulumbai, ang Anaya Brahma. মই বড়ো ক'ব কাৰণে শিকি আছো, কষ্ট কৰি আছো, কিন্তু সেই কাৰণে মই অসমীয়াতে কম। মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এখিনি আহি পাইছো জীৱনত। এদিনতে এজন আৰ্টিষ্ট নবনে। আজি 10-15 বছৰ ধৰি মই গান বনাই আছো, কষ্ট কৰি আছো আৰু তাৰ পিছত এখিনি আহি পাইছো। আৰু মই নিজকে কৃতজ্ঞ বুলি ভাবো। মই নিজকে ভগৱানৰ আগত কওঁ মোক এখিনি যে ভগৱানে সুবিধা দিছে কৰিব মই পাৰিছো, মোৰ কাৰণে এটা বহুত ডাঙৰ কথা। মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে মই আমাৰ লোকগীত ফোক সংগীত আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খুজো আমাৰ ৰাইজক আপোনালোকৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে ফোক সংগীত কোনো পাৰ্সোনাল কাৰো ৰাইট নাই ওকে ফোক সংগীতটো সকলোৰে কাৰণে আজি মই গাইছো আৰু কালি আপোনালোকেও গাব পাৰিব আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে নতুন জেনাৰেশন আছে ইয়তিও আহি প্লাই গাব লাগে আসলতে মই অনুৰোধ কৰো সকলোৱে গাও এইটো আমাৰ ফোক সংগীতটো আস্তে আস্তে মুখে মুখে চলি আহা যোনটো জেনাৰেশন বাই জেনাৰেশন আস্তে নাইকিয়া হৈ গৈছে মই গোৱাৰ আগত বহুত কমেহে ফোক গান গাইছিলে যিমান আমাৰ মই কাৰো নাম নলো যিমান সিঙ্গাৰ আছে সবে মডাৰ্ন সং গায় কিন্তু মই ভাল পাওঁ ফোক গাই আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এটোৰ কাৰণে গাওঁ আমাৰ কালচাৰটো জিয়াই থাকক আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক নেশনেল লেভেলত যাওক হেতুৰ কাৰণে মই এই চেষ্টা কৰো আৰু মই যিমানখিনি পাৰো কৰিছো মই নেশনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছো মাইসুৰ পেলেজত এআৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছো মই নিজে ভাবো কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইন্টাৰনেশনেল আৰ্টিষ্ট হয় তেখেতৰ এটা ফোক নেশন বুলি এটা বেন্ড আছে তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা তেখেতে মোকে সিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইসুৰ পেলেজত এআৰ ৰেহমান ছাৰৰ আগত মই গাইছো সো মই এখিনি সুযোগ এই কাৰণে পাইছো মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয় আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক সিঙ্গাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছো তারপরে রিসেন্টলি ফেমিনা অ্যাচিভার্স এওয়ার্ড ফোক গীত বিলাক মই জিয়াই ৰাখাৰ কাৰণে মই এওয়াৰ্ড পাইছো এতিয়া হল কথাটো মই ৰিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলো মোৰ মায়ে মই জন্ম হোৱা নাছিলো ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰো গাঁৱে গাঁৱে কোট মই পাওঁ কাৰণ ফোক গীত বিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে সো এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিল আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলো আজি এক বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওতে মোৰ মনত পৰিল মায়ে কোৱা মই সুধিলো এইটো গানে কৈছিলা এইটো গানে কৈছিলো তাৰ মই চালো এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰী সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকচন কৰিছে ফোক গান সদায় কালেকচনে কৰে কোনো পাৰ্সোনাল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে তেখেতৰ ওয়াইফে গাইছে এই গীতটো বিমলা বড়ো সো তেখেতে যেতিয়া গাইছে ফোক গান হয় যেনেকৈ মই কৈছো সকলোৱে গাব পাৰে মই ভাবিছো ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিল মই গানটো ৰিলিজ কৰিলো গালো আৰু 4 দিন আগত মই ৰিলিজ কৰিলো তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট উলাই দিয়া এটো মোৰ পাৰ্সোনাল গান হয় এটো ফোক গীত নহয় মই ক'লো আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি আৰু আপুনি কিয় লিখা নাই এটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহলে মই নাজানি পেলাই মই গাইছো কাৰণ আপোনাৰ গীত বুলিটো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত ছাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে 1972 লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয় পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন সনত লিখিছিল পুৰা আছে হা তেখেতো একেখন গাঁৱৰে হয় তেখেতৰ ওয়াইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় সবে গাব পাৰে আৰু তেখেতৰ ওয়াইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো ছাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিল বহুত বছৰ আগত 80 মোটামুটি 87 or 90 আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খুজো ছাৰে লিখা গীত
তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ওয়াইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকে কৈছে এটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই কলো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এটো তেখেতৰ লিখা গীত নহয় এটো মই লিখা গীত এনেকে মোক কৈছে হেতু প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই কলো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিসআন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকশন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিস্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েচন আছে আমাৰ অল বডো ৰেডিও এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েচন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিও চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুখুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পোৰ্টেলত পুৰা এনেকে কলে আনায়া ব্ৰহ্মই মই লিখা গীতটো যেনেকে আপোনালোকক তেখেতে ভিডিও এটো দিছে সুৰ কৰিছে বুলি কলে আৰু তেখেতৰ কথা শুনা পাই ৰাইজে ভাবিলে এটো সত্য কথা মই সুৰ কৰিছো আৰু মোক দুনিয়াই পুৰা সোশ্যাল মিডিয়াত ইমান বেছি ইটো হিটু শেয়াৰ কৰি এটো আজি লাখ লাখ মানুহে কি আছিল তেখেতৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জিৰ গানটো সুৰ কৰিছে তেখেত সুৰ হয় তেখেতক বয়কট কৰিব লাগে তেখেতক আমাৰ আৰ্টিষ্ট এছ'চিয়েচনৰ পৰা ৱাৰ্নিং দিব লাগে তেখেতক গান গোৱা বড়ো গীত গোৱা লোকসংগীত গোৱা এটো বন্ধ কৰিব লাগে আৰু তেখেতক নোটিস পঠাব লাগে কোৰ্টৰ এফআইআৰ কৰিব লাগে ইমানখিনি কথা আৰু মোৰ মেনেজাৰক আজি 3 ৰাতিৰ পৰা মই হোৱা নাই কিন্তু মই 3 ৰাতিৰ পৰা ইমান মেন্টেল টৰ্চাৰ আৰু ইমান হেৰাসমেন্ট দিছে মই আজিলৈকে মিডিয়া মাতা নাই কাৰণ মই সাৰক বিচাৰি আছিলো মই সত্য লৈ থাকিম আৰু এই কাৰণে মই আজি তেখেতক বিচাৰি তেখেতৰ ঘৰত আহিছো উইথ প্ৰুফ আপোনালোকৰ আগত আজি আহিছো সবে লিখি আছে এতিয়া কিয় মুখখন বন্ধ কৰি লুকাই পেলাই আছো মই লুকাই থাকা নাই মই সত্যটো বিচাৰি উইথ প্ৰুফ আহিব কাৰণে মই ৰখি আছিলো মোক যে ইমান ডিফেম কৰিলে এটা নাম আজি মই আমাৰ নিজৰ কালচাৰটোৰ কাৰণে ইমান কষ্ট কৰো ইমান গালি খায়ো ভাষা নাজানিব পাৰো কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক মানুহে গম পাওক লোকসংগীত কি বড়ো জাতি কি হা এটোৰ কাৰণে আজি মই ইমানখিনি কষ্ট কৰি নিউ জেনাৰেশনৰ কাৰণে আমাৰ সংগীতটো মই আগুৱাই আনিব কাৰণে চেষ্টা কৰো তাৰ পৰি মানুহবিলাকে ক্ৰিটিসাইজ কৰে এটো মই পজিটিভলি লো কিন্তু তেখেতে যে মোক সুৰ কৰা বুলি ক'লে এতিয়া তেখেতে মোক প্ৰুফ কৰিব লাগিব মই আইনৰ সহায় লম আৰু তাৰ উপৰি তেখেতে মোক মোৰ ইউটিউব চেনেলটো যোনটো মই আজি 15 বছৰৰ পৰা কষ্ট কৰি এটা চেনেল বনাইছো এই চেনেলটো তেখেতৰ পুতেকে দিল্লীৰ পৰা তেখেতৰ কি ৰাইট মোৰ চেনেলটোৰ ওপৰত ষ্ট্ৰাইক লগাই দিছে কপিৰাইট ষ্ট্ৰাইক যোনটো গান তেখেতৰ নহয় সেই গানটো দাবী কৰি প্লাই যাৰ গান তেখেতৰ গানৰ পৰা তেখেতে প্ৰথম সুৰ কৰিছে না যদি সুৰ হয় মই যদি সুৰ হও তেখেত প্ৰথম সুৰ হয় নে নহয় কক আপোনালোকে সো মোক ৰাইজে এটো বিচাৰ কৰিব লাগে আৰু ৰাইজে এটো কথা জানিব লাগে লোকসংগীত কাৰো পাৰ্সোনাল প্ৰপাৰ্টি নহয় আমাৰ মানুহখিনিয়ে সিধা সাদা মানুহ আমাৰ বড়ো জাতিটো তেখেতসকলে নাজানে আপোনালোকে এটো সাৰ্চ কৰক লোকসংগীত মানুহৰ মুখে মুখে চলি আহা নিউ জেনাৰেশনে বহুত বছৰৰ পৰা এটো চলি আহা সবে গাব পাৰে মই আজি গাইছো কালি মই মৰি যাম তাৰ পিছত আৰু 10টা আৰ্টিস্টে গাব পাৰে আৰু লোকসংগীতটো জিয়াই থাকিব লাগে আৰু আমি জিয়াই নাৰাখিলে কোনে জিয়াই ৰাখিব আৰু তাৰ কাৰণে মই যিমান ক্ৰিটিসিজম পাইছো কিন্তু মই এটো সদায় সাইডত ৰাখো মই পজিটিভলি লো কোনবাই কৈছে তোমাৰ শব্দ ভুল হৈছে শব্দ ভুল হ'ব পাৰে কাৰণ মই বড়ো ভাষাটো নাজানো শিকিব কাৰণে চেষ্টা কৰি আছো আং ৰাইলাইনো সলংগাসি দং মই বড়ো ভাষা এটা কেনেকুৱা বস্তু যোনটো পৰিবেশত ডাঙৰ হৈছো সবে কৈছে তুমি হলনি কৰি দিয়া তোমাৰ সাৰনেমটো বহুত কথা বহুতে কৈছে এটো কৈ লাভ নাই সোশ্যাল মিডিয়াত এটা প্ল্যাটফৰ্ম পাইছে সবৰে ৰাইট আছে লিখিব কাৰণে হা মোৰ মা বড়ো হয় মই সবকে কৈছো মোৰ মা বড়ো হয় মই হাফ বড়ো হয় হাফ অসমীয়া হয় কিন্তু মোৰ বড়ো তেজ আছে আৰু মোৰ বড়ো হোক নহক
কোনবাই গান গোৱা কোনো ভাষাতে গান গোৱাটো কোনো ৰাইট নাই কাৰো মোক ৰখাবৰ কাৰণে না এটো মোৰ ফান্ডামেন্টাল ৰাইট হয় মই যি ভাষাতে ইচ্ছা কৰো মোকটো পাঞ্জাবী ফোক গান গাইছো মই বিহাৰী ফোক গান গাইছো গুজৰাটী ফোক গান গাইছো মামে খানৰ লগত মই ফিউজন কৰিছো তেখেতসকলেতো কোৱা নাই তুমি বম্বেত আহি বড়ো ছোৱালী অসমীয়া ছোৱালী আমাৰ গীত কিয় গাবা বুলি তেনেহলে আমাৰ বড়ো ৰাইজসকলে এইটো কথা কিয় কয় মোৰ বড়ো তেজ আছে না মোৰ মাটো বড়ো হয় মোক এটো কথা কিয় কয় আপোনালোকে মোক এটা আশীৰ্বাদহে দিব লাগিছিল উৎসাহ দিব লাগিছিল এনকাৰেজ কৰিব লাগিছিল তাই বেচেৰি কিবা এটা কষ্ট কৰি আছে আমাৰ জাতিটোক আগবঢ়াই লৈ যাব কাৰণে আজি মোৰ বাহিৰে কোনটো বড় আৰ্টিষ্টে নেশনেল প্লেটফৰ্মত গৈ পেলাই নিজৰ মাজতে গাই থাকিলে নহবতো বাহিৰৰ মানুহেটো জানিব লাগিব আমাৰ বড়ো সংগীত কি লোক সংগীত কি আমাৰ বড়ো জাতিটো কি এটো কোনে প্ৰচাৰ কৰিব কাৰণে চেষ্টা কৰিছে বহুতে কৰিছে কিন্তু মই মোৰ সংগীতৰ জৰিয়তে কৰিছো এটোৰ কাৰণে আমাৰ ডাঙৰ মানুহখিনি আৰু ৰাইজে মোক আশীৰ্বাদহে দিব লাগে মই হেতু আশা কৰো ৰাইজৰ পৰা মোক তেখেতসকলে ভুল ধৰিছে ভাষাটো এটো ক'ব লাগে ভন্টি তুমি প্ৰথম গানটোৰ পৰা তুমি প্ৰথম যোনটো গান গাইছিলা তাতে বহুত ভুল আছিল কাৰণ মই নাজানো মোক বেলেগে ভুলকে শিকাই দিছে ময়ো ভুলকে গাইছো মই মানিছো কিন্তু মই তাৰ পৰা চেষ্টা কৰিছো মোৰ গ্ৰোথটো চাব লাগে আগতে বহুত ভুল কৰিছিল এতিয়া তাই বেচেৰি বহুত চেষ্টা কৰিছে এখিনি কৈছে এটা দুটা শব্দ ভুল হৈছে মই কথা ক'ব খুজিছো থাপলিবনা জৌলংনা বিমলা বড়ো মেমে যে গাইছে তেখেতো শুদ্ধকে গাইছে নেকি তাতে তেখেতৰো দুটা শব্দ ৰং আছে তেখেতেটো বড়ো সমাজত থাকি ইয়াতে ডাঙৰ হোৱা তেখেতে ইয়াতে থাকি পেলাই যদি দুটা শব্দ ভুল কয় মইতো বড়ো কোৱা মানুহ নাপাওঁ বম্বেত অসমীয়া কোৱা মানুহ নাপাওঁ তথাপিও যে মই নিজৰ ইমান দূৰৰ পৰা আহি ইমান কষ্ট কৰি আহি আজি মই বম্বেৰ পৰা আহি শো কৰি আৰু ছাৰৰ ঘৰত ইয়াতে আহি এখিনি কষ্ট কৰিছো ছাৰক পাব কাৰণে লগ পাব কাৰণে এই কথাটো এখিনি কোনে বুজি পাব কক So মই তথাপিও মোৰ লক্ষ্যটো এটো নহয় কোনে কি কৈছে মোৰ লক্ষ্যটো হল আমাৰ জাতিটো আগবাঢ়ি যাওক আমাৰ সংগীতটো আগবাঢ়ি যাওক আৰু মানুহে জানক বিশ্ব দৰবাৰত আমাৰ বড়ো জাতিটোৰ বিষয়ে জানক আমাৰ লোক সংগীতৰ বিষয়ে জানক তাৰ বাহিৰে মই আৰু বেলেগ একো নিবিচাৰো মানুহ ভাবে মই বাহিৰৰ পৰা আহি ইয়াতে দখনা পিন্ধি দেখাই পেলাই গান গাই পেলাই বহুত পইচা আৰ্জি আছো মই আপোনালোকক ক'ব খুজো মোক যোৱা বছৰ অকল এখন শ্ব'ত মাতিছিলে বিহুত এখন শো মাত্ৰ মই কৰিছো আপোনালোকে সোশ্যাল মিডিয়াত বিচাৰিলে কিন্তু মই অকল পইচাৰ কাৰণে ইয়াত আহা নাই মই গোটেই বছৰ তাতে শো কৰি পেলাই পইচা কামাই থাকো মই মোৰ অন্তৰৰ পৰা মই মোৰ নিজৰ জাতিৰ কাৰণে মই কি কৰিব খোজো মই কিমান ভাল পাওঁ হেতু মই জানো সেই কাৰণে মই আহো পইচাৰ কাৰণে নাহো ইউটিউবৰ পৰা মই কিমান পইচা পাওঁ এই গান যে মই দিও ইউটিউব চেনেলৰ পৰা 4 মাহ 5 মাহৰ মূৰত 10,000 টকা এটা পাওঁ কেতিয়াবা কিন্তু এটা গান বনাব কাৰণে এই গানটোত মোৰ 2 লাখ টকা খৰচা হৈছে আৰু তেখেতৰ 1 সেকেন্ড লাগিছে ক'ব কাৰণে গানটো উলাই দিয়া আৰু ষ্ট্ৰাইক লগাইছে ইমান দিনৰ মোৰ কষ্ট আৰু এই 2 লাখ টকাটো মোক কোনে দিব মইতো বহুত কষ্ট কৰি মইতো চাকৰি নকৰো নহয় মোৰতো চাকৰি নাই বেলেগ ইনকাম নাই মই গান গাই খাওঁ সব আৰ্টিস্টে গান গায়ে খায় এখন শো কৰো তাৰ পৰা দুটা পইচা বাচাও তাৰ পৰা মই গান কৰো মইতো টাটা আম্বানি এনেকা ধনী ঘৰৰ ফ্যামিলিৰ ছোৱালী নহয় আমি আৰ্টিস্ট হয় আমি ষ্টাইলত থাকিব লাগে আমাৰ ভিতৰৰ কথাটো আমি মানুহক নকও নহয় মই কেনেকা কষ্ট কৰি জিয়াই আছো কেনেকে বম্বেত কষ্ট কৰি আছো ষ্ট্ৰাগল কৰি আছো মোক কোনোবাই খুৱাব আহিছে নেকি মই নিজে খাও নিজে কষ্ট কৰো আৰু মই সত্যত আছো আৰু সেই কাৰণে মই উইথ প্ৰুফ মোক যিমান ডিফেম কৰিছে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে যেনেকে আপোনালোকৰ প্লেটফৰ্মত আহি কৈছিলে যে মই সুৰ বুলি তেখেতে আহি ক'ব লাগিব কি তেখেতে এটো ভুল কথা ক'লে মোক যে ইমান ডিফেম কৰিছে যে তেখেতে মোৰ সন্মানটো যে তেখেতে নষ্ট কৰিছে আৰু মোক ইমান থ্ৰেটেনিং আহিছে মোৰ হাতৰ পৰা কিমান কেটা শো গৈছে ইমান কন্ট্ৰভাৰ্সি কৰিছে আনায়া ব্ৰহ্মক আমি নামাটো তাই সুৰ কৰিছে বুলি বহুত কেটা কমিটিয়ে মোক যোগাযোগ কৰিছিলে বিহু শোৰ কাৰণে আৰু কৈছে এতিয়া মোৰ মেনেজাৰক কৈছে আমি তেখেতক নামাতিম মোৰ কিমান নুকসান কৰিলে পইচাৰ পৰা মানহানিৰ পৰা মই তেখেতৰ ওপৰত এতিয়া মই ডিফেমেশন কেছ দিম মই এইবিলাক বিচাৰা নাছিলো মই আজিলৈকে আপোনালোকে দেখা পাইছে মই কোনো কন্ট্ৰভাৰ্সিত আহা নাই মই নিজৰ কাম নিজৰ কৰ্তব্য নিজৰ গান গাই আছো কোনোবাই বেয়া যদিও পাইছে আয়ো হাইমা গীতটো প্ৰথমতে বহুত বেয়া পাইছিলে তুমি কিয় বিহুৰ লগত আমাৰ গানটো বেয়া কৰি আমাৰ বড়োলেণ্ডখন অসমতেটো আছে ইমান কিয় আমাৰ জাতিটোই ইটো হিতুক হিংসা কৰে আমাৰ জাতিটোই যদি নিজৰ আৰ্টিষ্টকে ইমান হিংসা কৰে আমাৰ জাতিটো কেনেকে আগবাঢ়ি যাব বাহিৰৰ দেশত পাঞ্জাবত ইটো হিতু কি কৰে উৎসাহ দিয়ে আৰু একক হিয়তৰ একতা আছে গুজৰাটীয়ে বাহিৰত গলে এটা নিজৰ গুজৰাটী নিজৰ ভাই ভনী বুলি পৰিচয় দিয়ে আৰু এটোৰ কাৰণে এইবিলাক জাতি বহুত আগবাঢ়ি গৈছে আমাৰ জাতিটো পিছপৰি আছে কাৰণ ইয়তি অকল
বেয়াটোহে দেখে অকল নিগেটিভটো চাই এটা ছোৱালী অকলে আৰ্টিষ্ট এজনে কষ্ট কৰি গাই আছে আমাৰ সংস্কৃতিটো আগবঢ়াই লৈ যাব খুজি আছে সেইটো নাচাই এইটো কয় আমাৰ গানটো নষ্ট মই কেনেকৈ নষ্ট কৰিম এইটো গান কেতিয়াও নষ্ট নহয় এইটো সদায় থাকিব বিমলা বড়ো মেমে বেলেগ ষ্টাইলত গাইছে মই অলপমান ইলেক্ট্ৰনিক মিউজিক দিছোঁ কাৰণ নিউ জেনেৰেশ্যনেটো আপোনালোকে এইটো চবেই শুনে নিউ জেনেৰেশ্যনটোৱে দুনিয়াৰ হানি সিঙৰ গান শুনে এইবিলাক বলিউডৰ গান শুনে বলিউডৰ 80% গান যিমান আছে সব ফোক গীত হয় এইবিলাক আপোনালোকে গুগল কৰিব যিমান গান মই এতিয়া 10টা গান কৈ দিম ময়ো গাইছোঁ লথে দি চাদৰ ওতে এইটো কি গান হয় এইটো ফোক গান হয় কিন্তু সিহঁতিটো কোৱা নাই নেহা কক্কৰ নেহা বছিন ডাঙৰ ডাঙৰ যিমান আৰ্টিষ্ট আছে চবে এই গীতটো আকৌ ৰিমেক কৰিছে ৰিক্ৰিয়েট কৰিছে আৰু চবে এইটো উৎসাহ দিছে তেখেতক আৰু আদৰি লৈছে আমাৰ জাতিটোও নিউ জেনেৰেশ্যনৰ কাৰণে মই অলপমান ইলেক্ট্ৰনিক মিউজিক দিছোঁ তাৰে লগতে মই খামো দিছোঁ আপোনালোকে ভালকে শুনক চিফুমো দিছোঁ আৰু য'ত দৰকাৰ হয় মই চেৰজাও বজাওঁ মোৰ প্ৰতিটো গানত আমাৰ ইলেক্ট্ৰনিক মিউজিকৰ লগত আমাৰ বড়ো লোকসংগীতৰ যোনখিনি মিউজিক আমাৰ ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্ট মই এইখিনি দি এইটোকে ফিউজন বুলি কয় এইটোকে ৰিক্ৰিয়েট কৰা বুলি কয় এইখিনি আমাৰ মানুহখিনিও অলপমান এতিয়া আৰু এডুকেটেড হ'ব লাগে অকল প্লেটফৰ্ম এখন পাই পেলাই আপোনালোকে যা তা লিখিছে মোৰ বিষয়ে এবাৰ ভাবিব আপোনালোকেও কিন্তু মই সেইটো চোৱা নাই মোক যদি 10টা মানুহে বেয়া পায় মোক 100টা মানুহে ভাল পায় আৰু মোক যোনখিনি মানুহে ভাল পায় মই তেখেতসকলৰ কাৰণে কাম কৰি গৈ আছোঁ কোনবাই নিগেটিভ কৈছে মই সেইটো চোৱা নাই আজিৰ পৰা কোৱা নাই বহুত বছৰৰ আগৰ পৰা কৈছে ভাষা নাজানো কাৰণে কৈছে নহয় এইটো কথা ভাবক ভাষা নাজানিও মই বড়ো নাগালেও হ'লেতেন মই দখনা নিপিন্ধিলেও হ'লেতেন মই বাহিৰত গৈ পেলাই বাহিৰা গান গাই থাকিলোহেঁতেন কোনোবাই চিনি পালে হয় নেকি নাপালে হয় কিন্তু আজি যে চিনি পাইছে আনায়া ব্ৰহ্ম বুলি বাহিৰৰ আৰ্টিষ্ট এটাই যদি মামে খানে বা এয়াৰ ৰহমানে মোৰ গান শুনিছে গম পাইছে এইটো কি কাপোৰ পিন্ধিছা এইটো দখনা পিন্ধিছো এইটো কি গীত গাইছা বড়ো গীত গাইছো তে আমাৰ জাতিটোৰ নাম হ'ল না সেইটোকে মই কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু সেইটোৰ কাৰণে মই গালি খাওঁ আজি কিন্তু মই মানুহে কোৱাটো মই বেয়া পোৱা নাই মই পজিটিভলি লওঁ এটা সময়ত তেখেতসকলে বুজি পাব মই যদি মৰি যাম এইটো গীত থাকি যাব তেতিয়া বুজি পাব কিন্তু এই এখেতে ধীৰেশ্বৰ বড়ো নাৰ্জীয়ে যোনটো কাম কৰিলে মোক ডিফেম কৰিলে সেইটোৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহিছোঁ স্পষ্টীকৰণ দিবৰ কাৰণে আৰু ইয়াৰ পিছত তেখেতে যদি মোক ক্ষমা নোখোজে এখেতক ক্ষমা নোখোজে তেখেতে মিছা কথা কৈছে বুলি এইটো নকয় মই তেখেতৰ ওপৰত ডিফেমেশ্যন কেছ দিম মই যিমানখিনি কৰিব লাগে মই কৰিম কাৰণ তেখেতে মোৰ আৰু কোনো ৰাস্তা ৰখা নাই মোৰ ইউটিউব চেনেল তেখেতে ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিছে তেখেতৰ পুতেকৰ কি ৰাইট আছিলে তেখেতৰ পুতেকে মোক কৈছে মোৰ তাত ৰেকৰ্ডিং আছে কল ৰেকৰ্ডিং আৰু মই ইতিমধ্যে মোৰ লয়াৰৰ লগত কথা পাতিছোঁ আৰু মই যি কৰিব লাগে মই আগবাঢ়ি যাম কাৰণ তেখেতে মোক প্ৰথম ধমকি দিছে আৰু তেখেতে এইটো কোৰ্টত প্ৰুফ কৰিব লাগিব এইটো তেখেতৰ গীত কেনেকৈ হ'ল বুলি লক্ষেশ্বৰ দৈমাৰী ছাৰ 1972 লিখিছে আৰু এইটো প্ৰুফ এইখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এইখন যদি কোৰ্টত আমি দেখাওঁ এইটো প্ৰুফ হ'ব কি এইখন গীত এখেতে লিখিছিল তেখেতৰ হেণ্ড ৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া কভাৰত কি লিখা আছিল আপোনালোকে চাওক বিমলা বড়ো কি লিখা আছে বিমলা ৰাইটাৰ বুলি লিখা নাই তেখেতে আপোনালোকে পঢ়ি চাওক আপোনালোকে যে নিউজত দিছে সংগ্ৰহ কৰা বুলি লিখিছে সংগ্ৰহ মানে কালেকশ্যন কৰা বুলি তেখেতৰ যদি গীত হল হয় তেখেতৰ ইমান কিয় হিম্মত নাই তেখেতে এইটো কথা কিয় নকলে এইটো মোৰ লিৰিক্স আৰু টিউন বুলি ইমানখিনি নহ'লেতেন মই নাগালো হয় নহয় মই কি গানৰ অভাৱ আছে নেকি মোৰ বহুত গান আছে এই গানটো ভাল পাওঁ ফোক সংগীত আমাৰ ফোক সংগীত হয় আমাৰ লোক সংগীত হয় বুলি মই গাইছিলো নহয় তেখেতে যেহেতু আপুনি সম্বোধন কৰিলে সংবাদ মাধ্যমত আপোনাৰ যেটো নেকি যি মানে গীতটোক লৈ বিতৰ্ক হৈছে সেই বিতৰ্কত আজি সম্পূৰ্ণ প্ৰমাণ দিব পাৰে এয়াই সম্পূৰ্ণ প্ৰমাণ এই আপোনাৰ ঘৰটো এইটো কি জায়গা কবিৰ আলী এই সাহিত্য সভাৰ অফিচৰ ওচৰত এই গলিটোত এই ছাৰৰ ঘৰ ছাৰৰ নাম হ'ল লক্ষেশ্বৰ দৈমাৰী আৰু এই ছাৰে ৰেডিঅ' আৰ্টিষ্ট আছিলে আৰু এই ছাৰে 1972 যেতিয়া মোৰ জন্ম হোৱা নাছিলে এই গীত লিখিছিলে আৰু এই গীতটো তেখেতে কেনেকৈ লিখিছিলে তেখেতৰো এটা ফিলিংছ আছে এই গীতটো তেখেতে তেখেতৰ মাকৰ কথা শুনি লিখিছিলে এইখিনি কথা ছাৰে ক'ব কনচেপ্টটো আৰু তেখেতো এখেতৰ গাঁও ধীৰেশ্বৰ নাৰ্জাৰীও একে গাঁৱৰে হয় একেই অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল তেখেতৰ ৱাইফেও গাইছিলে সেইকাৰণে
তেখেতৰ ওয়াইফে গোৱা কাৰণে সাৰে এটো কথা কোৱা নাই আজি সম্বোধন কৰিলে আপুনি সংবাদ মাধ্যমৰ তেনে ক্ষেত্ৰত আপোনাৰ যেটো স্পষ্টীকৰণ সেই স্পষ্টীকৰণটো আপুনি দিলে তেনে ক্ষেত্ৰত আগত দুনাইবাৰ আপুনি তেওঁলোক অনুৰোধ কৰিবনে এও যে আপোনাৰ প্ৰতি যি বিতৰ্ক কৰিব লাগিব তেখেতে কৰিবই লাগিব তেখেতে এনেও 25ত কি অনুৰোধ থাকিব তেখেতক এই অনুৰোধ তেখেতে যে মানুহৰ আগত কৈছে পুৰা দৰ্শকৰ আগত গোটেই অডিয়েন্সৰ আগত বা পুৰা সোশ্যাল মিডিয়াত যে এটো কৈছে এটো তেখেতৰ গীত হয় আৰু মই সুৰ কৰিছো বুলি এটো কথা তেখেতে ক'ব লাগিব এটো তেখেতৰ গীত নহয় তেখেতে সংগ্ৰহ কৰিছিলে এইটো গীত হয় লক্ষেশ্বৰ দৈমাৰী ছাৰৰ আৰু এটোৰ আমাৰ হাতত প্ৰুফ আছে আৰু ৰেডিঅ চেণ্টাৰতো প্ৰুফ আছে মই অলৰেডি দেবেন বসুমতাৰী ছাৰ যোন আমাৰ অল ইণ্ডিয়া ৰেডিঅ আৰু টেলিভিছনৰ যোনে আছিলে নৰ্থ ইষ্টৰ পুৰা মেইন যোন হয় তেখেতে এই সব জানে সব বস্তুৰে প্ৰুফ থাকে নহয় জানো ৰেডিঅ চেণ্টাৰত আৰু এই দাদাই 1987ত নে 87ৰ পৰা 90 ভিতৰত এটো লাইমন আফা বুলি এটা প্ৰগ্ৰামত এটো গীত অলৰেডি গাইছে এখেতে লিখাৰ লগত ছাৰ আছিলে ছাৰে শিকাইছে এখেতে মিছা কথা কোৱা নাই তেখেতে কোনবাই যদি কয় মই লিখিছো বুলি মই প্ৰুফ দিব লাগিব নহয় তেখেতৰ প্ৰুফ আছে এই কিতাপখনে প্ৰুফ হয় তেখেতে লিখা আৰু অকল তেখেত নহয় আৰু এই গাঁৱত যোনে আছে এখেত আছে সিঙ্গাৰ হয় আৰু যিমানখিনি মানুহ বজাইছিল তেখেতে শিকাইছিলে ৰেডিঅ চেণ্টাৰত সবে জানে আৰু ছাৰে ক'ব হয় কোনে মই যোগাযোগ মই নাজানিছিলো প্ৰথম তেখেতে লিখা বুলি মই খুদিছিলো কোনে কোনে কৈছে আজি মই প্ৰথম লগ পাইছো কিন্তু মই এটো জানো ফোক গান হয় সবে গাব পাৰে ছাৰৰ একো আপত্তি নাছিলে গোৱা বুলি আপুনি যেহেতু ইউটিউবত আপলোড কৰিলে আপুনি যি গীত ইউটিউবত আপলোড কৰোতে আপুনি আপলোড কৰা সময়ত আপোনাৰ যে ধীৰেশ্বৰ বড়োৰ নামটো আপুনি মই দিছো নামটো কালেকচন কৰা বুলি পেছত দিছে না আপুনি প্ৰথম দিনৰ পৰা দিছো মোৰ যেটা গানত আপোনালোকে নেম কাস্টিংত লাষ্টত নামটো যায় তাতে স্পেশাল থ্যাঙ্কসত তেখেতৰ নাম দিছো আৰু ততৰ ডেসক্ৰিপশন থাকে যে তাতো দিছো আৰু স্পেশাল থ্যাঙ্কস বুলিও দিছো কালেকচন কৰা বুলিও দিছো আৰু এটো কথা মই তেখেতকো কৈছো স্যাৰ আপোনাৰ নামটো মই দিছো আপোনাক সন্মানো দিছো আপুনি যেনেকা লিখিছে কালেকচন কৰা বুলি সংগ্ৰহ কৰা বুলি আপুনি নিজেও লিখিছে হেনেকাই মই লিখিছো আৰু আপুনি যদি আজি কৈছে আপোনাৰ গীত বুলি মই এটো লিখি দিম কাৰণ তেখেতেটো নিজে মুখে দিহে এনেকে কৈছে মোৰ আগত ধমকি দিছিলে তেখেতে ভাবিছে মই বম্বেত বহি আছো মই গম নাপাম মই কলো এটো গানটো মই জানা মতে লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে মোৰটো চিনাকি আছে মোকো সবে চিনি পায় মই অকল বড়োলেণ্ড বুলি নহয় মোৰটো অসমতো মোক সকলোৱে চিনি পায় বা অসমৰ বাহিৰতো সবে চিনি পায় মোক মই বলিউডো গাইছো মই অলৰেডি বলিউডৰ 4 দিন কি চাঁদনীত মোৰ এটা অলৰেডি গীত আহিছে This weekend the forest Kattupulli মই সব ভাষাৰে তামিল তেলেগু বিহাৰী সব সিনেমাত মই গীত গাইছো মোৰ অলৰেডি মই বলিউড সিনেমা এখন এক্টিংত কৰিছো মই নিজে গীতো গাইছো এবিলাক আপোনালোকে সব গুগলত পাই যাব তাৰ পিছত মই এনেকে কোতে তেখেতে কৈছে নহয় তুমি ভুল ইনফৰমেশন পাইছা এটো মই লিখিছো ইমান বেলেগৰ গীত এটা নিজে এনেকে সুৰ কৰি প্লাই এনেকে দাবা দি কৈ প্লাই আৰু সোশ্যাল মিডিয়াত গৈ প্লাই ইমান ডাঙৰ মিছা এটা কথা কৈ প্লাই মই সুৰ বুলি কৈছে এতিয়া তেখেতে এটো স্পষ্টীকৰণ দিয়ক কিয় কলে আপোনালোকে এখেতৰ পৰা কথাখিনি শুনি লওক স্যাৰ আপুনি কক আসল কথাখিনি এটো ছাৰক এটা बिनि गेजेराव मोनथिदों नोंथाङा बे बबेनिफ्राय मोना आरो बे मानो सानदि माने दाखिल गिबि गिबियावनो आं नोंथांमोननि बे रादाब बुथुमगिरि बयनिसिम खुलुमबाय आं बे मेथाइखौ आंनो लिरदोंमोन 1972 मायथाइयाव अब्ला आं क्लास 10 आवमोन क्लास 10 आव फरायनो बे समावनो आं बे मेथाइखौ लिरदों आरो लिरनो बिनि कनसेप्टखौ मोनदोंमोन आं आइनिफ्राय आंनि आइनि मुङा जंकि दैमारी आरो मार्टिनाबो दैमारी मार्टिनाबो मुं दङ निकनेम बिथांनिफ्राय बै समाव बिथाङा बे मेथाइयाव जिखिनि घटना जादों बे गासैबो घटनानि बे आयानो हाखिदों बिथांमोननि बै समाव हयथ' हिनजावसाफोरा खमखाय गासै सेंग्राफोरा बेखौ नोजोर होदोंमोन खिनो हासुनो थांनोबो सम गैयामोन जेरावबो बेखौ नेबाय थायोमोन लांखारनो बेफोरखौ आया आंनो सोब फ्रिफ्रियै बुंलांदोंमोन माबायदि जमदोंमोन माबायदि दंफां सायाव गाखोनानै आइखौ नेबाय थादोंमोन बेफोरखौ सोब खोन्थालांदों आरो आया बेफोर कनसेप्टखौ लानानै आङो बे मेथाइखौ लिरदों माखो 1972 मायथाइयाव अब्ला क्लास 10 आव जेहेतु नोंथाङा लिरनायनि उनावहाय ना सिगाङाव बेखौ मिथिदा नाथायबा धीरेश्वर बर'नि जितु बिमला जे इउट्युब बे लिरनायथ' बहुत उनाव बे इउट्युबाव जेब्ला होबाय मेथाइखौ अब्लानिया बे मेथाइखौ बिथाङा बबेनिफ्राय मोनदों आं बेखौ मिथिया आंनिफ्राय लाङाखै बियो आंनिफ्राय लाङाखै आरो बै समाव
जोंहा मोनसे लाइमोन आफाद दंमोन ना बे लाइमोन आफादफोरनो बिथाङानो बे मेथाइनि थाफ्लियाव बना बे मेथाइनि सुबुं मेथाइनि प्रथम खनगिरिया बिथांमोन हरेन बर' फंबायानो बिदि बहुत आगोलाव बिथांमोना जिथुनाखि इउटुबाव होदोंमोन नोंथांनिफ्राय माबाफोर बिहरदोंमोन नामा जेबो बियाखै आं बिथांमोनखौ बिब्दि माबा बियार दाना माबा बेफोराव रेकर्डिं खालामगोन होनना बुंनायखाय आं खनसे थांदोंमोन थिरेसरखौ आं कालेगाव लोगो हमनानै बुंदों नोंथाङाथ' बे थाफ्लिया बना जौ लोंना बे मेथाइखौ माथो नोंथांनि नामावसो खालामदों होनना खोनादों बे जेबो बुङासै आरो जिहेतु बर'नि गेजेराव गासिबो आर्टिस्ट बिमलायाबो आर्टिस्ट होनना बुंदों आनाया ब्रह्मबो आर्टिस्ट बिसोरनि गेजेराव जिथुनाखि दाङाबाजि जानानै दान्थे बिदान्थे जादों मानो जानो गोनां बिनि सायाव मा साजेसन नांगौ आंथ' बे दान्थे बिदान्थे जानायखौ आं लुबैया आंहा बिमला बर'आबो आंनि सुथुर नङा थिरेसर बर' नार्जियाबो आंनि सुथुर नङा गासैबो आंनि आफन दाबो थांबाबो जों साहा लोंलायगोन रायलायगोन लोगो मोनलायगोन आरो थिरेसर बर' नार्जियाबो बायदिसिना लिरनाय बायदि माहाबा डिक्सनारि बेफोरनि सोमोन्दै बाथ्रा सावरायो बेफोरखौ बुङो दा बेफोरखौ लानानै जों गाहामबो नाङो सावरायनानै जों जाय जेरै हागौ हारिखौ बोखांनो सेस्था खालामनांगौ दायो जिहेतु आनाय ब्रह्म आरो बिमला बा थिरेसर बिथांमोननि गेजेराव बिराद नांलायनाय सोमजिदों बिसोरनि नांलायनायखौ माबायदि सलुसनाव लाबोनायखौ नाजागोन दा आं थारमाने बिथांमोननि बे नांलाय खमलायखौ एसेबां समायाखै आरो समाया बे हयभ जगताव बे माब्लाबाबो समायना गनायजाथाव नङा होनलाय बे बुजाफोरानि गेजेराव जों सोरबा सासेबो माहाय जेननांगोन सोरबा सासेबाबो माहाय गोजौआव थागोन मेथाइया जिहेतु खुगा मेथाइखौ जिहेतु बयबो खननो हायो बुंदों बे बेलायाव मोननैबो थाथों ना मोनसेखौ दामनानै मोनसेखौ लाखिनांगौ मा बुं बिथाङाथ' बे जाय खनदोंमोन जाय माबा जायनि सायाव कमप्लेन होदों बिनि सायावनो अधिकार थागोन बियो बिथाङा सोरखौ ना बिनि राइटारा थिरेसर बर'आनो जाथों बेयावबो आंहा आपत्ति गैया आंनो सनमान नाङा ना सनमानखौ लानानै आंहा उदै बुङा बे थाफ्लिबना जौ लोंनाय जिथु स्क्रिप्ट बे स्क्रिप्टआ गुबै सोरजिगिरिया नोंथाङा आंनो बेखौ आं दासि बुङो खिन्थु आंखौ बिथाङासो मिथियो बिथाङा बोरै मोनखो आं बेखौ मिथियाना बिथाङा गायथिङोमोन ना बिथांनिफ्राय हयथ' मोननो हागौ नोंथांनिसिम थांगासिनो दङ सुबुंफ्रा बर' रायजोफ्रा बांसिन कमेन्ट होदों गोदोनिया गोदोनो थानांगौ दानिखौ दानो सोरजिनांगौ थारमाने बेनि बागै मा बुङो एक्सुवेलि बे गोदोनि माबाखौथ' जों सेफायनो हाया खिन्थु दानि मोजांखौबोथ' मोजां मोननायखौबोथ' जों नायहरनांगोन बे सिस्टारा बनायदों दानि सेंग्राफोरनि जिथुनाखि एटिटिउड मोजां मोननाय आखुथाय माबा बायदिसिना दङ बेखौ लानानै बिथाङा फिउजन खालामदों बेयाव जेबो आपत्ति गैया खालामनांगौ जोंनि हारियाबो माहाय गोसो बोनांगौ एकदम मडार्न टाइपआव थाबाय थाबाबोथ' जायाना जों माहाय आप टु डेट जानानै जोंबो आवगायलांनांगोन बेखौ आङो हास्थायो आरो आंनि साननायाव ना आच्चा गिबियावनो आं खुलुमबाय दायोथो खोथाखौ आंबो खोनाबाय हामा नांदों बिदि जानाङामोन मोनसे खुगा मेथाइ लुकसंगित होनना बुङो बेखौ सुबुं मेथाइ बे मेथाइखौ लानानैनो दायो दाङाबाजि जादों बिदि जानायखौ जों गाज्रि मोनदों बे मेथाइखौ जों मोनसे गुवाहाटी अनातार केन्द्रआव मथा मथि आंहा गोसो गैया तारिखआ हयथ' 87निफ्राय 90 भितराव जों मोनसे लाइमोन आफाद प्रग्राम गानायमोन बेहाय बे समाव बे मेथाइखौ लंकेश्वर सार दैमारि सारा आंखौ फोरोंनानै बे मेथाइखौ गायहोनायमोन बेहाय बे समावनो जों नाटकबो खालामनायमोन नाटकनि गेजेरावबो आं मोनसे बर' मेथाइ गायनायमोन गतिके बे मेथाइआ दा थिरेसर लिरनायखौ आं मिथिया हयथ' बे बेलेग लिरनोबो हागौ खिन्थु माबाफोरा एखे सार लिरनाय आरो थिरेसर गायनाय गतिके बेखौ सानदों आं बेखौथ' आं मिथियो जिहेतु लंकेश्वर दैमारि सारा आंखौ बे मेथाइखौ फोरोंनानै लाइमोन आफादा आंखौ गायहोदो बिदिहाय आं लंकेश्वर सार दैमारि सारनिसो बे मेथाइआ नंगौ होनना मिथियो मेथाइखौ सारानो आंखौ लंकेश्वर सार दैमारियानो लांनानै आंखौ फोरोंबाय जिहेतु बे हाइ स्कुलाव जिउनाव आं एसे मेथाइ खननायमोन अनातार केन्द्र आं बेयावहाय गायनायनि सिगां बिमलानि मेथाइ ओंखारग्रोदोंना नोंथाङा खनग्रोदों आंथ' बेखौ गायनाय आंसो गायनायमोन आं बिमला बायद' गायनायखौ आं खोनायाखै आं बिभिन्न' प्रग्रामाव आंखौ गायनो हायो अडिअ केसेटबो दङ बे मेथाइआ
बे उनाव जानो हागो बेखौ मिथिया आं खोनाखायो এই কেसेটত তেখেতৰ নিজৰ নাম দিছে কিন্তু লিৰিক্স आं रेडिअ आर्टिस्ट नङा तारमाने आं जास्ट ओरै हाई स्कुला जिबनाव बे खाथि खाला फांसनफोराव आंखौ गायहोनायमोन लिंनानै आरो आंनि मेथाइखौ बिराद मोजां मोननायमोन खिन्थु बे जिथुनाखि टिउन आंनिया माहाय बेलेग आंनिया माहाय स्पिड जायो मानसिफोरा बिराद सापर्ट खालामो बे मेथाइखौ आरो आं जिखुनु बाथौ धर्म लुम्बि बेफोराव बै बहुत गायदो बे मेथाइखौ आं दासो मेथाइ गाननायखौ आं गारदो तारमाने बिथां नोंथारो बिथाङा लिरनानै आंखौ गायहोदो बिथांजोआ खननाय मेथाइ खननाया होमबा बेसेबां सैथो बा बेसेबां असैथो नङा दा जों मिथियो जे जिथुनाखि दा सुबुं मेथाइ खुगा मेथाइ बयबो गायनो हायो बेहायथ' बुंनो गोनां जेबो गैया हयथ' सोरबा माहाय मोननैसो शब्द सोलायनाबो गायनो हायो बेवहायथ' ओरै हेंथा जेबो गैया खिन्थु दा बै बिमला बायद'आवबो गायदों बेखौ जोंहा बुंनो गोनां जेबो गैया दा नायना ब्रह्म गायदों बिथांखौबो जों जेबो माने गाज्रि बुंनो हाया जिहेतु बयबो गायनो हायो दायो बे समयसाया मानो सोमजिखो बेसो आसल खोथाया बिदि जानाङामोन गावनि गेजेराव बे समयसा जाहाथे बिदि जाया जाहाथे सल्भ जायो जाहाथे बुझापरा जायो बेखौ सानदों आरो आं बेखौ लानानै दाङाबाजि जानाङा बे गावनि गेजेराव एसे हामानो लायो मालाया जोंखौ मिनो आं खावलायदों बिथाङाबो जाहाथे बेखौ कनसिडार खालामनांगौ आरो जोंहा बै आनाया ब्रह्मबो बिथांखौ माने कनसिडार खालामनांगौ सानैजों माइ बुझापरा जानानै बे समयसाखौ जाहाथे सेफायब्ला जों बिराद गोजोननाय मोनगोन बिथांमोना आयेननि राहा लागोन होननानै माने गले गले ओंखारबाय थादों ना बेखौथ' आंखौ खोनादों दा बिदि जानाङा आयेननि बेबस्थायाव थांबाथ' एसे माने गाज्रिनि गावनि गेजेरावनो नांलाय खमलायखौ जों हास्थायाखै खिन्थु मोनसेल' खोथा बिथांमोना जि बुंदोंबाबो दायो मोनसे बुझापरा प्लेटफर्माव फैनानै बे समयसाखौ सेफायबा जों बिराद गोजोननाय मोनगोन आरो बेल' आंनि हास्थायनाय